নমস্কাৰ, মই কৰিশ্মাই নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু বিগিনাৰ্ছ ইংলিছ ক্লাছ 5ৰ পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি আছোঁ, গতিকে আজি আলোচনা কৰিম লেচন নাম্বাৰ 2 বাৰ্ড ষ্টক। ইয়াতে প্ৰথমতে কি দিয়া আছে তোমালোকে ভালদৰে মনোযোগ দি শুনি যাবা। প্ৰথমতে আছে নেম দ্য ফলোয়িং কমন বাৰ্ডছ। তলত কেইটামান চৰাইৰ ছবি দিয়া আছে, তোমালোকক সেই চৰাইবোৰৰ নাম সুধিছে। মই তোমালোকৰ সুবিধাৰ বাবে চৰাইবোৰৰ নামবোৰ ছাইডত লিখি দিছোঁ, ভালদৰে চাই লোৱা। প্ৰথমটো আছে পিজন। পিজন মানে হৈছে পাৰ চৰাই। তাৰপিছত আছে পেৰট। পেৰট মানে হৈছে ভাটৌ চৰাই। তাৰপিছত আছে পিকক। পিকক মানে হৈছে ময়ূৰ। তাৰপিছত আছে ক্ৰাউ মানে হৈছে কাউৰী। তাৰপিছত আছে স্পেৰো। স্পেৰো মানে হৈছে ঘনচিৰিকা। তাৰপিছত হৈছে ডভ। ডভ মানে হৈছে কপৌ চৰাই। তাৰপিছত আছে লেট ষ্টক। এইকেইটা এনেকুৱা মানে প্ৰশ্নবিলাক বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই যাবা আৰু লগতে এনচাৰবিলাকো মই লগত লিখি দিছোঁ, চাই ল'বা। প্ৰথমটো কৈছে ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ। তুমি ভাবানে যে চৰাইবোৰৰ পৰিয়াল আছে বুলি? য়েছ, এনচাৰ হ'ব য়েছ, হয়। 2 নম্বৰটো কৈছে ডু ইউ থিংক বাৰ্ডছ কেন টক। তুমি ভাবানে যে চৰাইবোৰে কথা ক'ব পাৰে? এনচাৰ হ'ব য়েছ, হয়। 3 নম্বৰ আছে হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ। তুমি ভাবানে চৰাইবোৰৰ দৰে মানুহো কেতিয়াবা আকাশত উৰিব পাৰে বুলি? এনচাৰ হ'ব ন', নহয় বা নোৱাৰে। তাৰপিছত 4 নম্বৰটো আছে তোমাৰ ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ, হোৱাই এণ্ড হাউ। তুমি ভাবানে গছবোৰে চৰাই জীৱনত বহুত বেছি ইম্পৰ্টেণ্ট হয়নে? এইবুলি তুমি ভাবানে? যদি ভাবা কিয় আৰু কেনেকৈ? এনচাৰ হ'ব য়েছ, হয়। দিজ আৰ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ। গছবিলাক চৰাইৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। বিকজ ট্ৰিজ গিভ হোম, ফুডছ এণ্ড ছেফটি টু দ্য বাৰ্ডছ। কিয়নো গছবোৰে চৰাইবিলাকক কি দি আছে? ঘৰ দি আছে, হোম, ফুডছ খাদ্য আৰু ছেফটি প্ৰদান কৰি আছে। সেইবাবে গছবোৰ চৰাইৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। এইখিনিয়ে আছিল আজিৰ প্ৰথম আলোচনা কৰিবলগীয়া। নেক্সট যিখিনি ৰৈ গৈছে প্ৰশ্নৰ উত্তৰ বা পাঠটি আমি পিছৰ ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম। ধন্যবাদ।